हेलो फ्रेंड्स, आज आम एक नतुन एपर विषय शिकिम। एपटोर नाम हल अखमी। एटो एटा डिक्शनारी एप है और इते आम इंग्लिश टू आसामिज बा आसामिज टू इंग्लिश जिको वर्डर मिनिंग अति सहजे पाई जाओ। ओके, ये बहुत भल एप्स है और स्टूडेंटर कारण ये बहुत हेल्पफुल एप है। ये एप तो डाउनलोड करने आम प्रथमते যাব লাগিব प्ले स्टोर गई इते आम सार्च कर अखमी। ओके, अखमी सार्च करार लगे लगे आम जी प्रथमते पाम এইটো আমি টাচ কৰিব লাগিব অসমীয়া আসামিজ ডিক্সনাৰী। ওকে, মোৰ আগৰ পৰা এইটো ইনষ্টল আছে, সো জাস্ট মই এতিয়া ওপেন কৰিম আৰু দেখাম কেনেকৈ এপটো ইনষ্টল কৰে। ওকে, সো মই এপটো ওপেন কৰিম। এপটো ওপেন হ'ল এতিয়া আৰু এপটো ডেভেলপ কৰিছে মানৱেন্দ্ৰ গগৈ। ওকে, বহুত ভাল এপ হয়, আপোনালোকে ইউজ কৰিব পাৰে। ওকে, বৰ্তমান এপটো খোল খালে, ঠিক আছে। ইয়াতে দুটা অপশ্যন আছে, ইংলিছ টু আসামিজ আৰু আসামিজ টু ইংলিছ। সো আমি যদি অসমীয়াত ৱৰ্ডটো লিখোঁ তেতিয়াহ'লে ইংলিছত মিনিংটো ওলাব, আৰু যদি ইংলিছত ৱৰ্ডটো লিখোঁ তেতিয়াহ'লে আসামিজত মিনিংটো আমাক দেখাব। ওকে, সো আমি প্ৰথমটো ট্ৰাই কৰোঁ আসামিজ টু ইংলিছ। ওকে, সো আমি ইয়াতে আৰু দুটা অপশ্যন পাইছোঁ, টাইপ ইন ইংলিছ এণ্ড টাইপ ইন আসামিজ। ওকে, আমি ইয়াতে টাইপ ইন ইংলিছটো টাইপ কৰিলোঁ, টাচ কৰিলোঁ। সো ইয়াতে আমি ইংলিছত টাইপ কৰিম। ধৰক আমাক মিনিং লাগে মৰম, ৱৰ্ডটোৰ ইংলিছ মিনিংটো লাগে। ওকে, সো আমি ইয়াতে ইংলিছত টাইপ কৰিব লাগিব মৰম। ওকে, সো জাষ্ট টাইপ কৰি চাৰ্চ কৰিলে হ'ল। সো আমি ইয়াতে মৰমৰ যিমানবোৰ ৰিজাল্ট আছে ইংলিছত গোটেইবোৰ আমি ইয়াতে পাই যাম। ওকে, সো এইটো হৈ গ'ল। সো আমাৰ নেক্সটটো আছে আমাৰ টাইপ ইন আসামিজ। ওকে, সো ইয়াতে আমি অসমীয়াত টাইপ কৰিম। সো মই কীবোৰ্ডখন চেঞ্জ কৰি লৈছোঁ, আসামিজ কৰি লৈছোঁ। ইয়াতে মৰম, MOROM মৰম। ওকে, সো আমি চাৰ্চ কৰিলে হ'ল। সো এতিয়া মৰমৰ ৰিজাল্টটো দেখাব, মিনিংবোৰ চাওক। ইয়াতে মৰমৰ যিমান ইংলিছ মিনিং আছে গোটেইবোৰ দেখাইছে। ওকে, সো এইটো হৈ গ'ল। আৰু বাই চান্স কেতিয়াবা কিছুমান ৱৰ্ডৰ মিনিং আপুনি নাপাবও পাৰে ইয়াত এপছটোৰ ভিতৰত। সো তেতিয়া আপুনি চাৰ্চ অনলাইন যিটো অপশ্যন আছে তাত টাচ কৰিলে হ'ল, আপোনাৰ মিনিংটো পাই যাব অনলাইন। ওকে, সো আমি নেক্সটটো চাম এইটো ইংলিছ টু আসামিজ। ওকে, ইয়াতে টাচ কৰিলে হ'ল ইংলিছ টু আসামিজ। ইয়াতে আমি ইংলিছত টাইপ কৰিব লাগিব। সো তেতিয়া আমাৰ ইংলিছৰ পৰা আসামিজ মিনিংটো দেখাই দিব। ওকে, সো আমি এতিয়া ধৰক আমাক মিনিংটো লাগে লাভ শব্দটোৰ অসমীয়া মিনিংটো লাগে। ওকে, সো আমি লাভ ইয়াতে টাইপ কৰিব লাগিব। টাইপ কৰি আমি জাষ্ট চাৰ্চ কৰিব লাগিব। সো চাৰ্চ হৈ আছে। অলপ টাইম লাগে কেতিয়াবা। চাওক, লাভৰ যিমানবোৰ অসমীয়াত মিনিং আছে গোটেইবোৰ ইয়াতে দেখা দিছে। এতিয়া যিটোৱে চুইটেবল হয় নিজৰ বাক্যৰ কাৰণে, নিজৰ চেণ্টেঞ্চৰ কাৰণে, সেইটো আমি ইউজ কৰিব পাৰোঁ। ওকে, এইটো এপ হয়, বহুত ইজি এপ হয় আৰু বহুত লাইট ৱেইটেড এপ হয়। বেছি MB নহয়, 4 বা 5 MB ভিতৰতে এপটো আছে। চ' আপোনালোকে ডাউনলোড কৰিব পাৰে, ডাউনলোড কৰি এপটো ইউজ কৰিব পাৰে। চ' এইখিনি আজিলৈ, ধন্যবাদ।